তার প্রদক্ষিণ করি ভূমি ৩৭ বাৰ ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি নিক্ষত্ৰিয় কৰিলা সমস্তে বসুন্ধৰি কৃষ্ণ ওৰি কি কৰিছে আপুনি এতিয়া পুথি পঢ়িছে যে ৰাম শ্ৰীৰামৰ ৰূপে কৌশল্যাত অৱতৰি বনবাস খপিলা পিতৃ ৰহ বাক্য ধৰি কিয় পাঠ পঢ়ি আছে বিৰাধ কবন্ধ মাৰি চৰ লৈলা প্ৰাণ একো সুধিলেও নকয় দেখোন কি হ'ল হৰ জানো দুখ নক প্ৰভু কৰিলা নিজান পাগল হ'ল নেকি একে পাত চৰে একপাত হৰে বালি শংকলীলা জীয় তোহাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ ওৰি কিয় পুথি পঢ়িছে কওকচোন কি হৈছে লংকাত পখিলা সাগৰত বান্ধি সেতু ৰাৱণ বধিলা সীতা হৰণৰ হেতু মণি কি আপুনি ভাত খুৱাব তিনিজন ভকত কিয় প্ৰশ্ন নকৰিবা মণি মই ভকত তিনিজনক চাউল সিজোৱা এমুঠি দুপৰীয়া আগ কৰিছো মই তোমাক জনাই থলো আৰু দীঘলীয়া কৰিবলৈ মোৰ সময় নাই ৰ'বচোন ভকতক খুৱাব মানিছো কিন্তু ভকত ক'ত পাব য'তে পাওঁ যাকেই পাওঁ এই পৃথিৱীত আমি প্ৰত্যেকজনেই ভকত তিনি বস্ত্ৰ ল'লেই জানা ভকত নকয় হে হৰি এই মানুহজন পাগলেই হ'ল হ'বলা এই মানুহটোৰ পৰা উপায় নাই কি কৰো বাৰু এতিয়া কৃষ্ণ আও হৰি আও ধূপে ধূনা জ্বলাই দিছো আগে বঢ়াই চৰণ চুই কৰিছো সেৱা হে প্ৰভু মোৰ কি কৰপাল ভকতৰ নাম লওঁতে ভক আহি ওলালহি মোৰ ভাগ্য চাহ আপোনাৰ ভিতৰত পাম বুলি ভাবিছিলে চোতালতে পালো চাহ হয় প্ৰভু তেৰা ইচ্ছা কৰিলে কি নহ'ব হয় প্ৰভু সকলো হৈছে আহক ভিতৰলৈ আহক কৃষ্ণ আজি ইমান সন্মান কৰিছে কেছটো কি আছে কৃষ্ণ কৃষ্ণ দেই খক বাপ কৃষ্ণ এতিয়া আগহে বাঢ়ো প্ৰথম দালি তেল মৰা কামটো আগবঢ়াওক পিঠিত তেলটো মাৰি আগবাঢ়ো পুথিখন আগবঢ়াওক কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তুহাৰ পীত বস্ত্ৰে শুভে উঠি শ্যামকলে অৰ কমল লোচন চাৰু অৰুণ ধৰ পুথিত কমলৰ কথাও আছে ভালকে মন দি শুন ভনীয়েকৰ কথা ওলাব হেই এইবিলাক কি ধেমালি কৰিছে আৰু তাকো লগাই ল'লে যে কোনে ধেমালি কৰিছে কোনে ধেমালি কৰিছে কৈছা আমাৰ আগবাঢ়কচোন জানো পাই বলিয়াই হ'ল হ'বলা কৃষ্ণ কি বলিয়া হ'ল কৃষ্ণ কি বলিয়া হলো মই কৃষ্ণ হেৰা হেৰা মণি কি এজন ভকত আহিলে মই বাকী দুজনক নিমন্ত্ৰণ দি আহোঁ তাৰ মানে মুখন ভকত হৈহে আহিছে চোৱাচোন নিজে আহি ভকতে পদাৰ্পণ কৰিছে সাক্ষাৎ দামোদৰ কম ভাগ্যে মোৰ মোহনো ভকত নেপায় জীৱক সেই জ্ঞান কৰিব নেপায় আজি শাস্ত্ৰই কি কৈছে যে কুকুৰৰ শৃগাল গদৰ ভৰো আত্মাৰাম জানিয়া সবাতো কৰি বা প্ৰণাম তুমি তেখেতক ভক্তিভাৱে শুশ্ৰূষা কৰা মই বাকী দুজনক নিমন্ত্ৰণ দিম খালি এটা কথা এইজন ভকতক আগতীয়াকে ভাত যে আগবঢ়াইছো নকবা জানাই নহয় ভকতৰ জিভা লকলকাই থাকে ঠাৱনি নেপাবা এই ৰ'বচোন মই গম পাইছো বাৰু আপুনি বাকী ভকতক মাতিবলৈ যায় কিন্তু বজাৰ যে ভিতৰত একো নাই কি খুৱাব ৰাম ভকতক আহিবলৈ দিয়াচোন বজাৰ হ'ব নহয় কৃষ্ণ হে প্ৰভু এজনে কি কৰিম বুলি ভাবিছে নেজানো আৰু ইফালে ভিতৰত মালৈ পাত এডালো নাই মানে